পেৰেণ্টছৰ কাৰণে ল'ৰা ছোৱালী ঢুকুৱা মোৰ তাত ঢেৰ এক্সাম্পল আছে। আমি প্ৰেডিক্ট কৰি দিছিলোঁ। এবাৰ এজন পেৰেণ্টছে মোৰ তাত, আমি এটা DMIT টেষ্ট বুলি টেষ্ট এটা কৰোঁ। আমি ফিংগাৰ প্ৰিণ্ট লৈ তেওঁলোকৰ ব্ৰেইনৰ এনালাইচিছ কৰোঁ, তেওঁৰ ব্ৰেইনটো কেনেকুৱা। আমি এবাৰ এটা পেৰেণ্টছক কৈছিলোঁ যে আপুনি সন্তানটিক হোষ্টেল নাৰাখিব। তেওঁ কৈছে যে নাই, আমিতো হোষ্টেলত এডমিশ্যন দি দিলোঁ, ঘৰতে বহুত দুষ্টামি কৰে। তো তেওঁ আমাৰ কথা নুশুনিলে, হোষ্টেলত দি দিলে। 6 মাহ পিছত ক্লাছ 3ৰ বাচ্ছা এটাই হোষ্টেলত নিজৰ হাতখন কাটি পেলাই ছুইচাইড এটেম্প কৰিছে। দিছ ইজ দ্য ৱৰ্ষ্ট চিনাৰী। এজন ল'ৰা গে আছিলে, পেৰেণ্টছে একচেপ্ট নকৰিলে। হাই ছেকেণ্ডেৰী পাছ কৰি ব্ৰহ্মপুত্ৰৰ পৰা জাপ মাৰি দিছে। তাত তেওঁৰ 0% ভুল নাছিল। এই যে হৰমন, আগৰ দিনত কাৰোবাৰ যদি এনেকুৱা আছিলে তেওঁলোকে লুকাই ৰাখিছিল। আজিৰ বাচ্ছাই এক্সপ্ৰেছ কৰিব বিচাৰে। ইটছ এ নিউ নৰ্মেল। সন্তানটো আপডেট হ'বই ন, পেৰেণ্টছ আপডেট হ'ব লাগিব। এনেকুৱা লটছ অফ কেছেছ আছে। ৰং কেৰিয়াৰটো কিমান এক্সাম্পল আছে। মই তাৰমানে আপুনি কৈ থাকোঁতে মোৰ এটা এটাকৈ মনত আহি আছে। আমি এনেকুৱা পাইছোঁ, ড্ৰাগছ এডিক্ট, পেৰেণ্টছে আমাৰ লগত হেৰি কৰিছে। এট দ্য লাষ্ট মমেণ্ট আমি এইটোৱে গম পাওঁ যে ভুল পেৰেণ্টছৰ। ইন 90% কেছেছ য'ত ড্ৰাগছ এডিকশ্যন আহে, তাত ক'ৰবাত নহয় ক'ৰবাত পেৰেণ্টছৰে ভুল ওলায়। বহুত পেৰেণ্টছে আমাক এনেকুৱা আহে যে ছাৰ মোৰ সন্তানে এনেকুৱা প্ৰব্লেম কৰি আছে, আপুনি কি বুজিব, আমি কিমান কষ্টত ঘৰখনত আছোঁ। তো মই তেওঁলোকক কওঁ, আপুনি নাজানে আপোনাৰ সন্তানটিয়ে কিমান কষ্টত পৰি আজিৰ এই ডিচিশ্যনটো লৈছে। এইখন আপুনি ভাবচোন, আপুনি মোৰ দৰে মানুহটো আমি আমাৰ লাইফটো ৱেষ্টেজ নকৰোঁ ন। যদি আমি ৱেষ্টেজ কৰোঁ, আমি কেনেকুৱা এটা প্ৰেছাৰত জীয়াই থাকিব লাগিব। চ' এভৰিথিং। মই এটা কথাই কওঁ যে মানুহে কয় যে সংগৰ দোষত পৰি মোৰ সন্তান বেয়া হ'ল। এজন ল'ৰা সংগৰ দোষত পৰি তেতিয়াহে বেয়া হ'ব যদি মাক দেউতাকৰ পৰা পাবলগীয়া সংগটো নাপায়। মই সংগঠকটো বাৰু মানি লৈছোঁ, ঠিক আছে, কাৰোবাৰ পাল্লাত পৰি হ'ব পাৰে। কিন্তু আপুনি আগতে যিটো ক'লে মানে ল'ৰাটো গে আছিলে বুলি, মই এনেই যে সুধিবলৈ মন গৈছিলে, ঠিক আছে, আমি বোলে কেনেবাকৈ গম পালোঁ আমাৰ ল'ৰা ছোৱালী হয়, আৰু কেনেকৈ মানে একচেপ্ট কৰিম, আপুনি কেনেকৈ কনভিন্স কৰে? ছাৰ সেইটোতেতো এডুকেশ্যনছ লাগে। সেইটোতেতো আমাৰ প্ৰব্লেম। সেইটোতেতো আমি বাহিৰা কিতাপ পঢ়িব লাগে। আমি ভাবোঁ ন ল'ৰা ছোৱালী বাহিৰা কিতাপ পঢ়িব লাগে। আপুনি ইভেন আপোনাক এটা ৱৰ্ষ্ট চিনাৰী কওঁ চাব দেই। যেতিয়া বাচ্ছাটো স্কুল যায় ন, সৰু থাকে, ক্লাছ 2 ক্লাছ 3 পঢ়ে, চব পেৰেণ্টছে বিচাৰে মোৰ বাচ্ছাটোৱে মিউজিক ক্লাছেছত যাওক, মোৰ বাচ্ছাটোৱে ডান্স ক্লাছেছত যাওক, মোৰ বাচ্ছাটোৱে ড্ৰয়িং ক্লাছেছত যাওক। সেইটো বাচ্ছা যেতিয়া অলপ ডাঙৰ হৈ ক'ব ন যে মই অকল মিউজিকতে যাম, মাক বাপেকৰ মূৰ ঘূৰাই যায়। সৰু কালত ভাল পায় মিউজিক ক্লাছত গ'লে, সৰু ক্লাছত ভাল পায় ড্ৰয়িং ক্লাছত গ'লে, ডাঙৰ যদি কয় যে মই অকল ড্ৰয়িঙে কৰিম, কেৰিয়াৰ হিচাপে ল'ব লাগিলে তেতিয়া দিগদাৰ হৈ যায়। তো সেইটোৰ কাৰণে আমি পেৰেণ্টছখিনিও এডুকেটেড হ'ব লাগিব। আমি চবেই ল'ৰা ছোৱালীক এডুকেটেড কৰাত দৌৰি আছোঁ। আমাৰ পেৰেণ্টছখিনি লাগে যে কলেজ শেষ তো পঢ়া শেষ, আমি এতিয়া যি কৰিম আমাৰ সন্তানৰ কাৰণে কৰিম। নহয়, একচুৱেলি প্ৰথম আমি নিজৰ কাৰণে জীয়াব লাগিব, নিজক আপগ্ৰেড কৰিব লাগিব। তেতিয়াহে আমি ৰিজাল্ট সন্তানৰ তাত সেই ডিফাৰেঞ্চটো দেখি পাম। ময়ো জানো আজিৰ পৰা 50 বছৰ আগত যদি মই জন্ম হ'লোঁ হয়, ময়ো ধৰি লওক এই গে বোলা বস্তুটো ইটছ ভেৰি হাৰ্ড ফৰ মি টু একচেপ্ট। বাট আজি কিয় পাৰিছোঁ? বিকজ উই আৰ এডুকেটেড। আৰু এনেকুৱাও মই দেখোঁ যে এডুকেশ্যন এনেকুৱা নহয় যে যোনে যাৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁ এডুকেটেড নহয়, এটা ছ'চিয়েল এডুকেশ্যন লাগিব। মই এনেকুৱাও দেখোঁ যোনজন মানুহে জুলজিত মেজৰ লৈ আছে তেওঁ গেক একচেপ্ট কৰিব পৰা নাই, বাট তেওঁ পঢ়িছে এইটো বস্তু। ইটছ হেপেন অনলি বিকজ অফ দ্য হৰমন। এতিয়াও যেন তেওঁক ব্লেম দিয়ে, বাট উইথ টাইম এইটো বস্তু কিছু চল্ভ হ'ব। এতিয়া আমি আমাৰ ল'ৰা ছোৱালী যদি সেনেকুৱা ওলায়, উইল একচেপ্ট ইট, ইটছ অ'কে। আপুনি একদম ইয়াত হাত দি কৈছেনে? ইয়াত হাত দি কৈছোঁ, আই একচেপ্ট ইট। মই একজেক্টলি অপজিট। তাৰমানে মইতো মোৰ সন্তান যদি বেছি পঢ়াত ভাল হয় মোৰ তেতিয়াই টেনশ্যন হ'ব। সেইটো কিয়? বিকজ পঢ়াত বেছি ভাল পালেকে বহুত ডাঙৰ কাম কৰিব নোৱাৰে। অ'কে, ভেৰি ৰেয়াৰ। বিকজ মানে এনেকুৱা নহয় যেনে যোনে পঢ়াত ভাল হ'ব তেওঁৰহে বেটাৰ কেৰিয়াৰ থাকিব। মই এনেকুৱা দেখিছোঁ আমাৰ সময়ত যিকেইজন ল'ৰাই ষ্টেণ্ড কৰিছিল আজি তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া। আৰু যিকেইজন বেক বেঞ্চাৰ আছিল তেওঁলোকক আমি লোন লাগিলে তেওঁলোকক খোজোঁ। আৰু এনেকুৱা নহয় যে তেওঁলোকে বেয়া কাম কৰিছে, দে আৰ ৱৰ্কিং হাৰ্ড, দে আৰ ডুইং দেয়াৰ লেভেল বেষ্ট। চ' এডুকেশ্যনৰ কোনো এজ নাই। দ্য মোমেণ্ট ইউ ষ্টাৰ্ট লাৰ্ণিং ইউ ষ্টাৰ্ট গ্ৰ'য়িং। তো কোনোবাই কলেজলৈকে গ্ৰ' কৰে,
কোনোবাই কলেজৰ পাছত গ্ৰ' কৰে তো কোনো লিমিট নাই চ' মই সেইটো কাৰণে মই অকণ প্ৰতিটো বস্তু দিলি মোৰ এজন ৰিলেটিভছ আছে হি ইজ এ গে মাই অ'ন ৰিলেটিভছ তেওঁৰ তাত মোৰ নিজৰ ব্লাড আছে মই অকল আমাৰ গোটেই ফেমিলিটোৰ লগত যোনে ফাইট কৰি আছোঁ যে মই তেওঁৰ লগত আছোঁ আৰু সি মোৰ লগত চব শ্বেয়াৰ কৰে আই একচেপ্ট ইট চ' ইটছ নট এ বিগ ইছ্যু যোনে যেনেকৈ হেপী থাকিব পাৰে আমি পৃথিৱীখন আহিছোঁ হেপী থাকিবৰ কাৰণে আমি বিচাৰোঁ যে মোৰ সন্তানটি হেপী থাকক বাছ এনেকুৱা হ'ব নালাগে যে আজিৰ কিবা এটা বস্তুৱে তেওঁক হেপী দিছে পিছলৈকে দুখ দিব সেইটোক মই নকওঁ বাট যদি তেওঁ সেইটো বস্তুতে হোল লাইফ হেপী থাকিব পাৰে তাত মোৰ আপত্তি কৰাৰ কোনো অধিকাৰ নাই কাৰণ মোৰ ঘৰত যিটো সন্তান জন্ম হৈছে ন সেইটো মোৰ প্ৰডাকশ্যন নহয় সেইটো সৃষ্টিকৰ্তাই বনাইছে তেওঁৰ ব্ৰেইন সৃষ্টিকৰ্তাই বনাইছে যিজন ভগৱানক মই ৰাতিপুৱা উঠি পূজা কৰোঁ যেতিয়াই বিপদত পৰে যিজন ভগৱানক মই পূজা কৰোঁ তেতিয়াহ'লে সেই ভগৱানে বনোৱা সন্তানটিক মই কেনেকৈ ডাউট কৰিব পাৰোঁ সি ভাল নে বেয়া মোৰ অধিকাৰ নাই আই ডোণ্ট হেভ দ্য ৰাইটছ আৰু যদি মই কৰিছোঁ যে সি যিটো ব্ৰেইন লৈছে সেইটো ভাল ব্ৰেইন নহয় তাৰমানে আই এম কুৱেশ্যনিং এবাউট দ্য গড তো মইতো জীয়াই থকাৰ অধিকাৰ নাই